নমস্কাৰ সকলোলৈ। আজি শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আজি মৰিগাঁৱতেই বিহুতলীত ভূপেন হাজৰিকাদেৱৰ জন্মতিথিৰ কাৰণে এটি সৰু সুৰাকৈ প্ৰগ্ৰেম ৰাখিছে, তাতে গান গাবলৈ মাতিছে। আৰু সেয়েহে মই আহিলোঁ। ব্লগটো বনাম বুলি একচুৱেলি মই ভবা নাছিলোঁ, যিহেতু ইয়াতে আহিলোঁৱে সেইবাবে ব্লগটো বনাম বুলি ভাবিছোঁ। সৰু সুৰাকৈ হ'লেও আপোনালোকে চাই থাকিবচোন। ইয়া মঞ্চত আমাৰ সকলোৰে পৰিচিত মৰমৰ সাগৰিকা ভাস্কৰ। মঞ্চলৈ আমন্ত্ৰণ জনাব ছায়ানী মালা। আমাৰ মাজত আহি উপস্থিত হৈছে সি আমাৰ অতি আদৰৰ সকলো অনুষ্ঠানতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ৰতি বৰাদেৱ। তেখেত আমাৰ মাজত পলম আহি উপস্থিত হৈছেহি। সকলোৰে ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে দেখুৱাব পৰা নগ'ল, সেইবাবে সকলোৱে যাতে ভুল নুবুজে। Give up,
বিশ্বৰ গীত 10টা গীত আছে ভূপেন্দাৰ এই গীতটি অন্যতম মানুহে মানুহৰ বাবে বঙালীত গাইছিলে মানুষ মানুষের জন্য এই গীতটিৰেই আমি এই কালজয়ী গীতটিৰেই আমি ভূপেন্দাৰ আজি এই গীতে মাতে 95খন পুঁজি উপজাৰীৰ কাৰ্যবলী পেলাম আমি গীতে মাতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি প্ৰয়াস কৰিছোঁ আপোনালোকৰ সহযোগিতা অনস্বীকাৰ্য আপোনালোকে যদি আমাৰ ভূপেন্দাৰ এই গীত মাত গোৱাত সহযোগিতা আগ নবঢ়ালেহেঁতেন আমিও ভূপেন্দাৰ এই অনুষ্ঠানটো আয়োজন কৰিব নোৱাৰিলোহেঁতেন গতিকে সমূহ দৰ্শকক 95 সংখ্যক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ শিল্পীসকল বহু দূৰ দূৰণিৰ পৰা আহি আমাৰ এই অনুষ্ঠানটো সফল হোৱাত ভূপেনদাক শ্ৰদ্ধাঞ্জলি জনোৱাত সহায় হ'ল তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ ভগৱানে সকলোকে শক্তি দিয়ক
ভূপেন দাৰ জন্মদিনটো ৯৬ সংখ্যক অহা বৰ্ষত যাতে আমি এনেদৰে আয়োজন কৰিব পাৰোঁ। ধন্যবাদ। ভূপেন দা সদায় জীয়াই থাকক আমাৰ মাজত। ভূপেন দাৰ গীত নৱপ্ৰজন্মই সদায় শিকক আৰু নতুনকৈ চিন্তা চৰ্চা কৰি ভূপেন দাৰ গীত গোৱাৰ প্ৰয়াস কৰক। এই আশা মনত ৰাখি আমি সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি।